আগৰ ভিডিঅ'ত যিহেতু আপোনালোকক দেখুৱালোৱেই যে পেহী ছোৱালীৰ পুষ্পিতা বিয়া আৰু সেইবাবে এয়া দেখিছেনে টেণ্টৰ মানুহ আহিছে আৰু টেণ্টৰ মানুহ কিয় আহিছে আপোনালোকেতো গম পাইছে মানে ৰভাখন দিবৰ যোজা কৰিব হ'ল আৰু এইফালে আমি বিয়াৰ আগদিনাখিনিৰ মানে তাৰ আগদিনাই আমি মেহেন্দিৰ কামত ব্যস্ত হৈ গৈছোঁ যিহেতু মেহেন্দি ল'বলৈ বহুত মানুহ বাকী আছে আৰু এইফালে এয়া কইনাক মেহেন্দি আঁকি আছে যিহেতু কাইলৈ আমি বেছিকৈ কৰিব নোৱাৰিম ন সেইবাবে আজিয়ে মেহেন্দি দি মেলি শেষ কৰি লৈছোঁ আৰু মেহেন্দি দিয়াৰ পিছতে এইফালে এয়া পাৰ্চেল এটা আহিলে মানে তেনেকুৱা সময়তে পাৰ্চেল এটা আহিলে ফোন কৰিলে আৰু ফোন কৰাৰ বাবে মই ওলাই আহিলোঁ আৰু ওলাই আহি পিনি এয়া চাওকচোন পাৰ্চেলটো আহিলে মানে পাৰ্চেলটোত কি আছিলে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেই কিন্তু তাৰ আগতে পাৰ্চেলটো অকণমান চাই মেলি লৈছোঁ বা হয়নে নহয় আৰু এইফালে এয়া ফাইনেলি পাৰ্চেলটোৰ পৰা আমি আনবক্সিং কৰিলোঁ মানে কইনাৰ কাৰণে এয়া জুৱেলাৰী ছেট এটা অৰ্ডাৰ দিছিলোঁ কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট এটা কৰি জনাব আকৌ আৰু এইফালে এয়া বিয়াৰ আগদিনাখিনিৰ ৰাতি কথা মানে সেইদিনাখিনি গোটেই গাঁৱৰ মানুহসকলে আহি পিনি মানে মাইকী মানুহবিলাকে আহি ধুনীয়াকৈ খানাৰ বাবে বস্তু কটাত ব্যস্ত হৈ আছে আৰু এইফালে এয়া খুৰীয়েক মানে যিহেতু সকলো মাইকী মানুহে বস্তু কটাত ব্যস্ত হৈ আছে গতিকে তেওঁলোকৰ বাবে খানা ৰেডি কৰি আছে আৰু এইফালে এয়া অকণমান আগফালৰ দৃশ্যটো দেখুৱাই দিলোঁ আৰু যিহেতু মাহঁত পাপাহঁত ভাইটি সকলো আহি পালেহি ভাইটি বাৰু আগতীয়াকৈ আহিলে আৰু এইফালে এয়া ভাইটি দেখিছেনে মানে ককাইক হিচাপে তাক নাচিবলৈ কৈ আছে আৰু তথাপিও সি নাই নচা আৰু এইফালে সিহঁতি অলপ ডেক'ৰেশ্যনৰ কামত লাগি দিছে সহায় কৰি দিছে নেক্সট ভিডিঅ' আহি